আই তোক কিহেৰে পুজিমে আই তোৰ চৰণে দুখানি আয়ো কিহেৰে পুজিমে তোক আয়ো জীৱন দি পুজিমে তোক। হয়, ডক্টৰ ভূপেন হাজৰিকাদেৱে কোৱাৰ দৰে আই মাতৃৰ পূজাৰ বাবে এই জীৱনো যেন কম। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱত আহক দেশক পুজো আমি আমাৰ চেনেহী জাতীয় পতাকাখনিৰ বন্দনাৰে। স্বাধীনতা দিৱসৰ এই পবিত্ৰ উপলক্ষত আমি প্ৰত্যেকেই নিজ নিজ ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান তথা কাৰ্যালয়সমূহত সম্পূৰ্ণ শ্ৰদ্ধাৰে আমাৰ গৌৰৱৰ প্ৰতীক জাতীয় পতাকা উত্তোলন কৰোঁ।